जोबोद दुखुनांथाव जाथाय आरोना हाइलाकान्दिनि सरसपुर होननाय मुका महिला होननाय मोनसे बागानाव मोनसे गेंरेप जादों जोबोद दुखुनांथाव ঘটনা সংঘটিত হৈছে হাইলাকান্দিৰ সৰসপুৰ মুকা মহিলা চাহ বাগিচাত ইতিমধ্যে হাইলাকান্দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আসিফ উদ্দিন লস্কৰ আৰু জাইদুল ইছলাম নামৰ উদণ্ড যুৱক দুজনক এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে जोबोद गिख्रंथाव जाना फैदों 10 जन सुबुंजों सासे कलेज फरायनाय सासे सिख्लाखौ सासे आइजोखौ गेंरेप मावदों नैबे जोबोद थासारिया दुंहाव थासारि जाना फैदों होननाय खोनादों माबायदि जाबावगोन जुगानो सोलायमारबाय खोमा थारैनो जोबोद दुखुनांथाव आरो जोंना राकेश ब्रह्म सारा BPF दोलोखौ जिर' बानायनो थांगासिनो दै जों माबायाव बिटिआरआव थारैनो जिर' जामारगोन नामा BPF दोलोआ खोनासंलांबाय थादो राकेश ब्रह्म सारनि বিবুংতিকো সমগ্র বিটিআরতে BPF দলক শূন্য কৰা অপাৰেশ্যন চলি আছে বিগত দিনত মুছলপুৰ সমষ্টিত শূন্য কৰি দিয়া হৈ গ'ল थारना असैथो नोंथांमोना डिसाइड खालामदो थारैनो BPF दोलोआ बिटिआरनिफ्राय जिर' जामारसिगोन नामा आरो नैबेनि गेजेरावनो मोनसे गोजोनथाव खौरां दै गाइस बयबो खोनाखाबायानो जानांगौ सनितपुर आरो बिसनाथा बिटिआरआव सोसनबाय होननाय खोनादों 41टा गामि हाबबायबाथ' जोबोद गोजोनथाव बाथ्रा बेखौ डिक्लारेसन होबाय होननाय खोनादों ललिपप जायाबाथ' थारैनो सैथो जामारबाथ' आरो जोंनि मोजां ना मा होनो जाथारबाथ' जोबोद खुसि रोजा रोजा साबायखर मान बावनाय थाबाय जोंनि बर' समाजनि जिकुनु बिथिङाव दैदेनगिरिफोरखौ दैदेनबोनाय रायजोफोर समाज सिबियारि नोंथांमोनखौ रोजा रोजा साबायखर होनाय मान बावनाय थाबाय बिटिआरआव हाबदोंबाथ' आरो जोबोद खुसिनि बाथ्रा नङा होनबा आरो नैबेयाव राकेश ब्रह्म सारनि बिबुंथिया थारैनो सैथोमार नामा BPFआ बिटिआरनिफ्राय जानगाराव थांमारसिगोन नामा जिर' जामारसिगोन नामा नैबेखौ नोंथांमोना थारैनो डिसाइड खालामना कमेन्ट सेक्सनाव लिरना हरदो राकेश ब्रह्म सारा थार बिबुंथि होदोंना असैथो बिबुंथि होदों नोंथांमोना डिसाइड खालामनानै खोन्थाहरबानो जाबाय राकेश ब्रह्म सारनि बिबुंथिखौ नोंथांमोना खोनासंबाय थादोब्ला ना स्टार्ट সমগ্র বিটিআরতে BPF দলক শূন্য কৰা অপাৰেশ্যন চলি আছে বিগত দিনত মুছলপুৰ সমষ্টিত শূন্য কৰি দিয়া হৈ গ'ল ইয়াৰ পিছত 14 নম্বৰ চিৰাং কাজল দুৱাৰত অলৰেডি জিৰ' কৰি দিয়া হৈছে এই শালবাৰীত আমাৰ আগৰ পৰাই সংকল্প লোৱা আছে যে বিগত দিনত শালবাৰীত এজনো BPF নথোৱা আমাৰ এটা অপাৰেশ্যন চলি আছে ইয়াৰে কাৰণত আজি ৩,৫০০ আমাৰ শালবাৰীবাসী ৰাইজে মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি নীতি যি মানে মানুহ সমাজক যেনেকুৱাকৈ এক কৰি পেলাই মানুহৰ সম্পদ সজোৱাটো আৰু বিভিন্ন আঁচনি মানুহ যিহেতু এই অঞ্চলবিলাকক স্বাৱলম্বী কৰাৰ যি এটা পৰিৱেশ ইয়াক উন্নত কৰি দিয়াৰ কথা প্ৰতিশ্ৰুতি দিয়ে আজি ইয়াতে ৩,৫০০ মানুহ আজি UPP দলত যোগদান কৰিছে বিভিন্নজনে সমালোচনা কৰিছে যে চৰকাৰখনে ভূমিহীন মানুহক মাটিৰ পাট্টা দিয়াৰ কথা কৈ এতিয়া উচ্ছেদ কৰিবলৈ আৰম্ভ কৰিছে এই কথাবিলাক বহুবাৰ কোৱা হৈছে সকলো কথা বাৰ্তা আমাৰ দলীয় সংগঠনৰ লিডাৰসকলে জানে AVMC লৈ পেলাই বিভিন্ন নেমচু এই ধৰণৰ যিমান সংগঠন আছে সকলোৱে জানে যে এই অঞ্চলক উচ্ছেদ কৰিবলৈ যি ৰচনা যি মানে কূটনীতি কৰিছিলে এইটো হাগ্ৰামা ডাঙৰীয়া হয় 2019 চনত তেখেতে এই অঞ্চলৰ 1 লাখৰো বেছি মানুহক উচ্ছেদ কৰাৰ এটা তালিকা তেখেতে হাইকোৰ্টত দিছিলে সেই কথা বাৰ্তা আজি আৰু গাঁৱৰ মানুহে জানিবলৈ বাকী নাই এক কথাত ক'বলৈ গ'লে BPF দলে যুগ যুগে বিগত দিনৰ পৰাই মুছলমান সমাজক বঞ্চিত কৰি আহিছে ৰাজনীতিকভাৱেও আৰ্থিকভাৱেও চাৰিওফালেদি শিক্ষাৰভাৱেও তেখেতসকলক ডমিনেট কৰি ৰাজনীতি কৰা এটা পৰ্যন্ত তেতিয়াৰ পৰাই কৰি আহি আছে আপোনালোকে দাবী কৰা বিপৰীতে BPFে দাবী কৰিছে যে UPPৰ পৰা 5-6 শতাধিক মানুহ BPFত যোগদান কৰিব BPFৰ UPPৰ কোনো এটা কৰ্মীৰ কোনো এটা সদস্যই নাযায় তাত তেখেতসকলে নিজৰে ভাই ভণ্টি ভাই নাতিনী খুৰা খুৰী সকলোকে লৈ পেলাই নিজৰ ঘৰৰ নিজৰ গামছা আনি পেলাই নিজৰে BPF দলত যোগদান কৰে বুলি আমি ভাবোঁ আমি হিতুকে আমি বুজি লওঁ হ'ব বসবাস কৰিব পাৰিব লাগিব
40টা বছৰৰ বেছি অশান্তিত থাকিলেও যেতিয়া আমাৰ ল'ৰা ছোৱালীবোৰ যাতে শান্তিত থাকিব পাৰে আপোনাৰ হাজাৰ হাজাৰ কোটি টকা থাকিলেও